নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম হিষ্ট্ৰীৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ 20টা কুৱেশ্যন, যিবিলাক কুৱেশ্যন পৰীক্ষাত সঘনে অহা দেখা যায়। আপুনি যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব, কিয়নো এই 20টা কুৱেশ্যন অতি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইবিলাক পৰীক্ষাত অহাৰ সম্ভাৱনা আটাইতকৈ বেছি। তো বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল কামৰূপ নামৰ মূল উৎস হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কামদেৱ পুনৰ ৰূপ। 2 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন ক অসুৰ ৰজা, খ সম্ভৰ অসুৰ, গ মহিৰংগ দানৱ, খ নৰকাসুৰ। আপুনি যদি উত্তৰটো জানে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ মহিৰংগ দানৱ। 3 নম্বৰ কুৱেশ্যনটো অতিকৈ গুৰুত্বপূৰ্ণ। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? ক নম্বৰ অসুৰ বংশ, খ দানৱ বংশ, গ বৰ্মন বংশ, খ ভৌম বংশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ভৌম বংশ। 4 নম্বৰ প্ৰশ্নটো হ'ল প্ৰাগজ্যোতিষপুৰত হিন্দু ৰাজ্য স্থাপন কৰা ৰজাগৰাকীৰ নাম কি? এনেকুৱা কুৱেশ্যন কিন্তু সঘনাই পৰীক্ষাত অহা দেখা যায়। মনত ৰাখিব বন্ধুসকল। অপশ্যন আছে মহিৰংগ দানৱ, খ আছে নৰকাসুৰ, গ আছে ভগদত্ত, খ আছে বজ্ৰদত্ত। আপুনি যদি জানে কমেণ্ট কৰি জনাই যাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নৰকাসুৰ। 5 নম্বৰ কুৱেশ্যনটো হ'ল নৰকাসুৰে বিবাহৰ প্ৰস্তাৱ দিয়া দেৱীগৰাকীৰ নাম কি? এইটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন। মনত ৰাখিব বন্ধুসকল। এনেকুৱা কুৱেশ্যন কিন্তু আহে পৰীক্ষাত। অপশ্যন কি আছে তাম্বেশ্বৰী বা কেঁচাই খাতি, খ নম্বৰ আছে দেৱী দুৰ্গা, গ নম্বৰ আছে কামাখ্যা দেৱী, খ নম্বৰ আছে কালী গোসাঁই। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ কামাখ্যা দেৱী। নেক্সট কুৱেশ্যনটো হ'ল বন্ধুসকল গুৱাহাটীৰ দীঘলী পুখুৰীটোৰ কোনজন ৰজাই খুন্দাইছিল? ক নৰকাসুৰে, খ বান ৰজা, গ ভগদত্ত, খ বজ্ৰদত্ত। আপুনি যদি জানে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ভগদত্ত। নেক্সট কুৱেশ্যনটো হ'ল কুৰুক্ষেত্ৰৰ যুদ্ধত কামৰূপৰ পৰা কৌৰৱৰ পক্ষলৈ যুদ্ধ কৰিছিল। কোনে যুদ্ধ কৰিছিল? অপশ্যন ক বান ৰজা, খ ভগদত্ত, গ ভীষ্মক ৰজা, খ অশোক ৰজা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ভগদত্ত। নেক্সট কুৱেশ্যনটো হ'ল বান ৰজা কোন দেৱতাৰ ভক্ত আছিল? ক বিষ্ণু, খ ইন্দ্ৰ, গ নম্বৰ বৰুণ, খ শিৱ। এইটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বন্ধুসকল, মনত ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ শিৱ। নেক্সট কুৱেশ্যনটো হ'ল ঊষা আৰু অনিৰুদ্ধৰ কাহিনী তলৰ কোনজন ৰজাৰ লগত জড়িত? এনেকুৱা কুৱেশ্যন কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বন্ধুসকল, মনত ৰাখিব। এনেকুৱা কুৱেশ্যনে পৰীক্ষাত অহা দেখা যায়। অপশ্যন ক ভীষ্মক ৰজা, খ কুণ্ডাল ৰজা, গ বান ৰজা, খ ঘটোৎকচ। আপুনি যদি জানে কুৱেশ্যনটোৰ এনচাৰ কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ বান ৰজা। নেক্সট কুৱেশ্যনটো হ'ল অগ্নিগড় কোনে সজাইছিল? অপশ্যন ক পুষ্পদত্ত, খ বান ৰজা, গ ভগদত্ত, খ বজ্ৰদত্ত। আপুনি যদি এনচাৰটো জানে কমেণ্ট কৰি জনাই যাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ বান ৰজা। নেক্সট কুৱেশ্যনটো হ'ল ভীষ্মক ৰজাই কোন ৰাজ্যৰ ৰাজত্ব কৰিছিল? অপশ্যন ক কোন
ধৰণৰ টপিক ৱাইজ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।